আমাৰ কাম কাজ চলি আছে 40টা সমষ্টিটো আমাৰ কাম কাজ চলি আছে আৰু আমাৰ যিসকল শুভাকাংক্ষী আছে আমাৰ লগত মন মিলা যিবিলাক দল সংগঠন আছে সকলোৰে লগত আলোচনা বিলোচনা চলি আছে আমি ইমান সোনকালে ইমান হাৰিডলি কামবিলাক কৰিব বিচৰা নাই কেণ্ডিডেটৰ যিবিলাক কথা সেইবিলাক আমাৰ আলোচনা বিলোচনা হৈ আছে আৰু আজি অধিৱেশনৰ পিছত প্ৰথম আমাৰ ইয়াত এক্সিকিউটিভ মিটিং হ'ব আৰু সেই এক্সিকিউটিভ মিটিঙত আমি আলোচনা কৰিম কিছুমান মেজৰ এজেণ্ডাক লৈ পেলাই আজি আলোচনা হ'ব আৰু সেই আলোচনাৰ পিছত আমি কিছুমান ৰিজলিউশ্যন ল'ম আৰু সেই ৰিজলিউশ্যনৰ পিছতে আমাৰ ভৱিষ্যত যিটো ৰণকৌশল আৰু কাৰ্যপন্থা সেইটো আমি আৰম্ভ কৰিম আমি কোনো এটা কথাকে আজি হাৰিডলি ল'ব বিচৰা নাই কিয়নো ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি মিলি পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব ওলাইছোঁ ইতিমধ্যে যোৱা 27 জানুৱাৰীত যিটো বিটিআৰ চুক্তি হ'ল ইয়াৰ পিছত পৰিৱেশ পৰিস্থিতি সলনি হৈছে এই অঞ্চলৰ সমস্যাবিলাক এটা স্থায়ী সমাধান হোৱাৰ এটা পৰিৱেশ আহিছে এই গোটেই পৰিৱেশ পৰিস্থিতিটো লৈ পেলাই আমি এটা সুস্থ বাতাবৰণৰ মাজেৰে আগবাঢ়ি যাব বিচাৰিছোঁ আৰু এই সময়ত আমি খালি এইটোকে মানে চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰকে যে আগন্তুক বিটিআৰ যিটো নিৰ্বাচন হয় বা বিটিচি যিটো নিৰ্বাচন হ'বলৈ গৈ আছে সেইটো যাতে স্বচ্ছ আৰু নিকা হয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় ইয়াত যাতে কোনো ধৰণৰ ধনবল বাহুবল ব্যৱহাৰ কৰি গণতন্ত্ৰটোক কোনো যাতে ধ্বংস কৰিব নোৱাৰে সেইটো চৰকাৰে লক্ষ্য ৰাখে ইয়াৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ আপোনালোকে নাই নিৰ্বাচন বুলি ক'লে ৰাজনীতি বুলি ক'লে মিত্ৰতা এইটো সদায় থাকে আলোচনা বিলোচনা বা এলায়েন্স আণ্ডাৰষ্টেণ্ডিংটো সদায় থাকে কাৰোবাৰ লগত হয়তো অ'পেন এলায়েন্স হ'ব কাৰোবাৰ লগত হয়তো ভিতৰত হ'ব যিকোনো পৰ্যায়ৰ আণ্ডাৰষ্টেণ্ডিংবিলাক হ'ব পাৰে গতিকে ইয়াত যিমানখিনি দল সংগঠন আছে প্ৰত্যেকটো দল সংগঠনৰ আলোচনা চলি আছে এতিয়া UPPL দল সকলোৰে এটা প্ৰিয় দল হৈছে গতিকে এনেকুৱা দল নাই যোনে নেকি UPPLৰ লগত আলোচনা কৰা নাই আজি আপোনালোকক আমি লিষ্ট দিবলৈ বিচৰা নাই কিন্তু আমি যোৱা বিজনী অধিৱেশনৰ পিছতে আমি দেখিবলৈ পাইছোঁ যিমানখিনি জাতি জনগোষ্ঠী আছে দল সংগঠন এতিয়া সকলো UPPLৰ লগত সঘনে আলোচনা কৰি আছে আৰু সকলো এটা উৎসাহ এটা দেখিছে যে এইবুলি আমাক পৰিৱৰ্তন লাগে গতিকে UPPLে আগত থাকি আমাকো লগত লৈ পেলাই আগবাঢ়ি যাব লাগে সেইটো সকলোৱে আহ্বান কৰিছে আৰু সেইকাৰণে আমিও শ্ল' এণ্ড ষ্টেডি সকলো কথা চিন্তা চৰ্চা কৰি সকলোকে লগত লৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে এটা মানসিকতা তৈয়াৰ কৰাৰ লগতে এটা আঁচনিও আমি তৈয়াৰ কৰিছোঁ ৰাষ্ট্ৰীয় দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা হ'ব নেকি চাওক দলটো ৰাষ্ট্ৰীয় হ'ব পাৰে আঞ্চলিকো হ'ব পাৰে বা বেলেগ বেলেগ দলো হ'ব পাৰে যিয়ে দল হ'ব পাৰে এইটো দল বহুত আছে দল কিন্তু এতিয়া আমি আলোচনা কৰি আছোঁ যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ কাৰণে এই অঞ্চলক কোনে সঁচাকৈ মৰম কৰে এই অঞ্চলক সঁচাকৈ কোনে আগবাঢ়ি যোৱাটো বিচাৰে এই অঞ্চলৰ কাৰণে কোনে চিনচিয়াৰলি কাম কৰিব বিচাৰে এই দল সংগঠনবিলাক আমি চাই আছোঁ ষ্টাডি কৰি আছোঁ কোনে একচুৱেলি ইয়াত মানে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ চলি আছে ইয়াৰ প্ৰতি যিসকলৰ দায়বদ্ধতা আছে কাম কৰিবলৈ মন আছে তেখেতসকলক আমি চাই আছোঁ কাৰণ অহাকালি কাৰোবাৰ লগত লগ হ'ম আকৌ পুনৰ আগৰ নিচিনা 17 বছৰৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰটো যদি আকৌ ইয়াত মানে কোনোবা এনকাৰেজ কৰে তেনেকুৱা দল সংগঠনৰ লগত আমি লগ হ'বলৈ নিবিচাৰোঁ সেইকাৰণে আমাৰ মাজত আলোচনা কৰিছোঁ কিন্তু আমি ফাইনেল একো ডিচিশ্যনত এতিয়ালৈকে অহা নাই আমি কাৰ লগত এলায়েন্স কৰিম বা এলায়েন্স নকৰোঁ কাৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিম বা নকৰোঁ এইবিলাক আমি কম সময়ৰ ভিতৰতে আলোচনা ফাইনেল কৰিম আৰু আপোনালোকক জনাই দিম আপোনালোকৰ ইলেকশ্যনৰ এজেণ্ডাটো কি হ'ব মানে ফুল প্লেনটো চাওক এই চুক্তিটো হৈ যোৱাৰ পিছত শান্তি স্থাপন হোৱাৰ পিছত সমস্যা সমাধান হোৱাৰ পিছত এতিয়া 32 লাখ বিটিআৰ অঞ্চলৰ 32 লাখ জনসাধাৰণৰ এটাই আশা ইয়াত দুৰ্নীতি আৰু যিটো অপশাসন এইটো দূৰ কৰিব লাগে ইয়াত যিবিলাকে আজি ডিক্টেটৰশ্বিপ নিচিনা শাসন চলাই আছে যিসকলে নেকি ৰাইজৰ আকাংক্ষা ৰাইজৰ কিবা মনৰ কথাবিলাক শুনিবলৈ ইচ্ছা নকৰে যিসকলে ৰাইজক সকলোকে একেলগে লৈ আগবাঢ়ি যাব নিবিচাৰে যিসকলে আজি শাসনৰ নামত গোটেই মেচিনাৰীটো গোটেই প্ৰশাসনটো কাৰোবাৰ ব্যক্তিগতকৰণ কৰাৰ নিচিনা কৰি পেলাইছে ইয়াৰ পৰা ৰাইজে বিচাৰিছে যে সেইটো সৰ্বজনীন হ'ব লাগে সকলোৰে হ'ব লাগে আৰু পলিটিক্সটো সকলোৰে এক্সেচিবল হ'ব লাগে আৰু সেই শাসন যন্ত্ৰটো সকলোৰে এক্সেচিবল হ'ব লাগে তো সেইকাৰণে আজি প্ৰথম আমাৰ ইছ্যুটোৱে হৈছে যে দুৰ্নীতি ভ্ৰষ্টাচাৰটো আমি বন্ধ কৰিব লাগিব আৰু যিটো আমাৰ এটা লোকেল গভৰ্ণমেণ্ট যিটো কাউন্সিল গভৰ্ণমেণ্ট সেইটো সকলোৰে এক্সেচিবল গ্ৰহণযোগ্য সকলো ইয়াতে অংশগ্ৰহণ কৰিব পৰা পাৰ্টিচিপেট কৰিব পৰা ধৰণৰ এটা
এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। গতিকে নিৰ্বাচনী যিটো আমাৰ ইছ্যু আছে এই ইছ্যুটো হ'ল ৰাইজৰ সমস্যা, আনএমপ্লয়মেণ্ট সমস্যা, এডুকেশ্যনৰ সমস্যা, এগ্ৰিকালচাৰৰ সমস্যা। এই সমস্যাবিলাকে আমাৰ মানে মেইন ইছ্যু। আৰু সেইটো আজি চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে, কাৰণ কেন্দ্ৰীয় চৰকাৰে পইচা দি আছে, ৰাজ্য চৰকাৰে পইচা দি আছে, আৰু ইয়াৰ পিছতে এই অঞ্চলখন যে উন্নয়ন কৰিব পৰা নাই। আৰু সেইকাৰণে আজি আমি সকলো একত্ৰিত হৈ পেলাই ইয়াত কাম কৰিবলৈ ওলাই আহিছোঁ। আৰু আমাৰ মূল ইছ্যুটোৱে হৈছে ৰাইজক নিৰাপত্তা লাগিব, শান্তি পাৰ্মানেণ্ট হ'ব লাগিব, সকলোৱে সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব। আৰু সকলো জাতি জনগোষ্ঠীয়ে যি বিচাৰিছে, আৰু এইটো মানে প্ৰশাসন মানে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা যি বিচাৰিছে বা চৰকাৰৰ পৰা যি বিচাৰিছে, এই কিঞ্চিতবিলাক সকলো জাতি জনগোষ্ঠীয়ে পাবলৈ সক্ষম হ'ব লাগিব। চাওক, মই তেখেতক সন্মান কৰোঁ, চাঞ্চুমা শংকৰ বসুমতাৰী ডাঙৰীয়াক, কাৰণ তেখেতে এটা সময়ত সংগ্ৰামত আছিলে, 4বাৰকৈ সাংসদ হ'ল, এজন ছিনিয়ৰ ব্যক্তি। মই তেখেতক সন্মান কৰোঁ, আৰু মই কোনো ছিনিয়ৰ ব্যক্তিক তেনেকুৱা ক্ৰিটিচাইজ কৰিব নিবিচাৰোঁ। কিন্তু আজি তেখেতে যিবিলাক কথা মোক অভিযোগ তুলিছে, এই অভিযোগৰ যদি উত্তৰ দিব লাগে, তেখেতকে সেই কথাবিলাকে আজি ইয়াৰ কাৰণে উত্তৰ বেলেগ নালাগে, তেখেতে ইয়াৰ উত্তৰ। কাৰণ আজি যিটো চুক্তি হৈছে তেখেতৰ BSc চুক্তিতকৈ বহুত ভাল। এই BSc চুক্তিত কলেজ এখনো নাছিলে, এই BSc চুক্তিত কোনো অধিকাৰ নাছিলে। এইটো মানে আমাৰ ৰাজ্যৰ ষ্টেট এক্টৰ আণ্ডাৰত, এক্টৰ পিছত নহ'ল, ষ্টেটৰ আণ্ডাৰতে এটা এগ্ৰিমেণ্ট আছিলে, আৰু সেই এগ্ৰিমেণ্টটো তেখেতে নিজে 6 মাহতে ৰিজেক্ট কৰিছে, আৰু ইয়াৰ পিছত আন্দোলন হৈছে। গতিকে আজি যিটো চুক্তি হ'ল, এই চুক্তিটো এটা সকলোৰে গ্ৰহণযোগ্য চুক্তি। আৰু সেইটো মই কোৱা কথা নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী আহি পেলাই কোকৰাঝাৰত তেখেতৰ মুখেৰে কৈ গৈছে এইটো যে মানে ইমান ভাল চুক্তি, আৰু হোম মিনিষ্টাৰে এই চুক্তিত আছিলে। আৰু ইয়াৰ লগে লগে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সকলো ব্যক্তি এই চুক্তিত মানে অংশগ্ৰহণ কৰিছিলে, আৰু দীৰ্ঘদিন ধৰি আলোচনা বিলোচনা কৰি এই চুক্তি হৈছে। এই চুক্তিৰ দ্বাৰাই আজি NDBৰ সমস্যা সমাধান হ'বলৈ সক্ষম হৈছে। আৰু ইয়াৰ পিছতে আজি NDBৰ যিখিনি কেছ পেণ্ডিং আছে, এই কেছবিলাক লাহে লাহেকৈ উইথড্ৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আৰম্ভ হ'ব। আৰু ইয়াৰ লগতে NDBৰ কেডাৰসকলে আজি ঘৰলৈ যাব পাৰিব। ইয়াত মানে উগ্ৰপন্থী সমস্যা নামৰ কোনো সমস্যা নাই। গতিকে ইমান ধুনীয়া এটা চুক্তি হৈছে, আৰু এখন ৰাজ্য নহয় কিন্তু 4টাকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছোঁ, NITৰ নিচিনা ইনষ্টিটিউশ্যন পাবলৈ সক্ষম হৈছোঁ। গতিকে এই চুক্তিটো বেয়া বুলি কোৱা মানে আজি কি কোৱা হৈছে এইটো আপোনালোকেও ভালদৰে জানে। মই তেখেতক ব্যক্তিগতভাৱে কোনো আক্ৰমণ কৰিব বিচৰা নাই, ক্ৰিটিচাইজ কৰিব বিচৰা নাই। তেখেতে এজন বয়োজ্যেষ্ঠ ব্যক্তি, আজি কিবা তেখেতে হয়তো তেখেতৰ আকাংক্ষা পূৰণ হোৱা নাই হ'ব পাৰে ব্যক্তিগতভাৱে, সেইকাৰণে ক্ৰিটিচাইজ কৰিছে। কিন্তু ৰাইজে অলৰেডি এইটো আঁকোৱালি লৈছে, অকল বড়ো ৰাইজ নহয়, অসমৰ ভাৰতৰ সকলো ৰাইজে এই চুক্তিটো আঁকোৱালি লৈছে, একচেপ্ট কৰিছে। আৰু ইয়াৰ পিছত কোনোবা এজন দুইজনে এনেকুৱা ক্ৰিটিচাইজ কৰা কথাবিলাক একো কামত নিদিয়ে। আৰু এতিয়া আমি এই চুক্তিখন হোৱাৰ পিছত আমাৰ সমাজখন লৈ আগুৱাই যাব লাগিব। ইমান দিন জাতি ভেদাভেদ, এজনে আনজনক অবিশ্বাস, এজনে আনজনৰ ওপৰত সন্দেহ, যিবিলাক মানে সমস্যা আমাৰ হৈ গ'ল, তাৎক্ষণিকভাৱে ঠিক কৰি পেলাই আমাৰ 32 লাখ মানুহক আগুৱাই লৈ যাব লাগিব। সেইটোৱে আমাৰ এতিয়া মূল ইছ্যু। আলোচনাত বহিব পাৰে, সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে, 100 বাৰ আলোচনা কৰিব পাৰে, আলোচনা কৰক, সংগ্ৰাম কৰক, যি কৰে কৰক। যদি তেখেতসকলৰ সামাজিকভাৱে দায়বদ্ধতা আছে তেনেহ'লে এই চুক্তিখন তেখেতসকলে কোনোদিন অপ'জ কৰিব নোৱাৰে, কাৰণ এই চুক্তিখনত যি কথাবিলাক লিখা আছে এইটো BSc চুক্তিতকৈ পাৰ বেটাৰ। আৰু তাত যিকেইজন আছে সেই গোটেইকেইজনে BSc চুক্তি কৰা মানুহ। গতিকে BSc চুক্তিটো তেখেতসকলে একচেপ্ট কৰিব পাৰিছে, যদি এই চুক্তিটো যদি একচেপ্ট কৰিব পৰা নাই, ইয়াত ৰাজনৈতিক মানে এটা মানে তেখেতসকলৰ এটা এজেণ্ডাৰ বাহিৰে এইটো একো নহয় বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু নহ'লে কাৰোবাৰ কনস্পিৰেচিত তেখেতসকলে এই কামটো কৰি আছে, তেখেতসকলে নিজৰ মানসিকতাৰে কৰিছে নে নাই আমাৰ সন্দেহ আছে। কিমান কথাবিলাক আমি নকওঁ, এইটো মানে কিছুমান মানুহে ক'ব পাৰে যে আমি 30টা কৰিম 40টা কৰিম। ৰাইজে যদি মৰম কৰে গোটেই এখনেই হৈ যাব, গতিকে ৰাইজৰ ওপৰতে নিৰ্ভৰ। গতিকে আজি 30টা 40টা কোৱা যিবিলাকৰ হাতত ৰিম'ট কণ্ট্ৰল থাকে সেইবিলাক মানুহে ক'ব পাৰে, আমাৰ তাত কোনো ৰিম'ট কণ্ট্ৰল নাই। ৰাইজে আমাক মৰম কৰিলে, বিশ্বাসত ল'লে গোটেই এখনেই আমি পাই যাম। গতিকে 10টা 20টা মই এইটো ক'ব বিচৰা নাই, কাম আৰম্ভহে কৰিছোঁ আমি। আপোনালোকে চাই থাকক, 10-15 দিনৰ ভিতৰত সম্পূৰ্ণ পৰিৱেশ বদলি হৈ যাব। ইয়াৰ পিছত কিমান আসন পাম এইটো আপোনালোকেই ক'ব আমাক। থেংক ইউ।